ছাত্ৰ ছাত্ৰীসকল আজি আমি চিলড্ৰেন অফ দ্য ৰেইনবো মানে ৰামধেনুৰ শিশু কবিতাটোৰ লাইন বাই লাইন আলোচনা কৰিম। এই কবিতাটো চি.জে. হেক্সে লিখিছিলে। চি.জে. হেক্স ইজ নেটিভ অফ অহিও। চি.জে. হেক্স অহিওৰ বাসিন্দা আছিলে। शी ইজ দ্য অথৰ অফ 3 চিলড্ৰেনছ বুক। তাই 3টা ল'ৰা ছোৱালীৰ কিতাপ লিখিছিলে। এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ, এটা শ্বৰ্ট ষ্টৰি কালেকশ্যনো লিখিছিলে, এণ্ড এ বুক অফ পয়েট্ৰি, আৰু এটা কবিতাৰ কিতাপো লিখিছিলে। I talked to Gami yesterday about a girl I know. Her skin's different color, but I like her even though. মই যোৱাকালি মোৰ আইতাকৰ লগত কথা পাতিছিলোঁ about a girl I know. এজনী ছোৱালীৰ বিষয়ে যাক মই চিনি পাওঁ। Her skin's a different color. তাইৰ ছালটো আছিল বেলেগ ধৰণৰ বা বেলেগ ৰঙৰ। But I like her even though. কিন্তু তথাপিও মই তাইক পচন্দ কৰোঁ। The other children teased her and it makes her run away because she looks so different and they never let her play. The other children teased her. অন্য ল'ৰা ছোৱালীবিলাকে তাইক বিৰক্ত কৰিছিলে। and it makes her run away. আৰু এইটোৱে তাইক দৌৰি পলোৱাৰ কাৰণে বাধ্য কৰি তুলিছিলে। because she looks so different, কাৰণ তাই দেখাত বহুত বেলেগ ধৰণৰ আছিল। and they never let her play. আৰু সিহঁতে তাইক কেতিয়াও খেলিবৰ কাৰণেও লোৱা নাছিলে। I think she looks just beautiful. Her skin is chocolate brown. She is the nicest girl I have ever met, and it is sad to see her frown. I think she looks just beautiful. Her skin is chocolate brown. She is the nicest girl I have ever met, and it is sad to see her frown. I think she looks just beautiful. মই ভাবোঁ তাই দেখাত কেৱলমাত্ৰ ধুনীয়া। Her skin is chocolate brown. তাইৰ ছালৰ ৰংটো আছিল বাদামী চকলেটৰ দৰে। She is the nicest girl. তাই আটাইতকৈ ধুনীয়া ছোৱালী আছিল। I have ever met. যিবিলাক ছোৱালী আজিলৈকে মই লগ কৰিছোঁ। and it is sad to see her frown. আৰু তাইৰ অসন্মত জনোৱা চাউনিটো দেখাত বহুত বেয়া লাগি আছিলে। Gami held me on her lap. আইতাকে মোক তাইৰ কোলাত বহুৱাই লৈছিলে। and told me, আৰু মোক কৈছিলে, she was proud. তাই গৰ্বিত। she said that what's important. তাই কৈছিলে যে কি জৰুৰী বা দৰকাৰী। and then my Gami allowed. আৰু তেতিয়া মোক মোৰ আইতাকে অনুমতি দিছিলে। Children are life's rainbow, black and yellow, red and white. But the colors are not what matter. It is what's down deep inside. The children are life's rainbow. শিশুবিলাক বা ল'ৰা ছোৱালীবিলাক হ'ল জীৱনৰ ৰামধেনু। ব্লেক এণ্ড য়েলো, ৰেড এণ্ড হোৱাইট, ক'লা আৰু হালধীয়া, ৰঙা আৰু বগা। বাট দ্য কালাৰ্ছ আৰ নট হোৱাট মেটাৰ। কিন্তু ৰংটো কোনো বেপাৰ নহয় বা সমস্যা নহয়। ইটছ হোৱাট মেটাৰ ডাউন ডিপ ইনচাইড। এইটোৱে মেটাৰ কৰে যে তেওঁৰ মনৰ ৰংটো কেনেকুৱা। কোনোবা এজন মানুহক তেওঁৰ শৰীৰৰ ৰংটো চাই পেলাই বিবেচনা কৰিব নালাগে। তেওঁৰ মনৰ ৰংটো চাই পেলাইহে বিবেচনা কৰিব লাগে বুলি বুবিয়ে ইয়াত ক'ব বিচাৰিছে। I asked her if what's that it means when we say we are colorblind. She smiled and said it should mean that in all hearts and all minds. I asked her if what's that it means. মই তাইক সুধিছিলোঁ যে এইটো কি। when we say we are colorblind, যেতিয়া আমি কওঁ যে আমি ৰং অন্ধ। she smiled and said, আইতাকে হাঁহি দিছিলে আৰু কৈছিলে, it should mean that, এইটোৱে বুজায় যে in all hearts and all minds, এইটোৱে বুজায় যে আমি মানুহৰ শৰীৰৰ ৰং চাই পেলাই বিবেচনা কৰিব নালাগে, তেওঁৰ ভিতৰৰ মনৰ ৰংটোহে চাই পেলাই বিবেচনা কৰিব লাগে।